নমস্কাৰ ফ্ৰেণ্ডছ, আজি আছিল সৰস্বতী পূজা। এয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই উঠা কেইখনমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু একদম মৰম লগা মাকবিলাকো আছিল দেই। এইবিলাক হৈছে ক্লাছ 2ৰ ষ্টুডেণ্ট। এয়া হৈছে মোৰ বান্ধৱী, এয়া হৈছে মোৰ ষ্টুডেণ্ট আৰু তেওঁৰ মা। এয়া হৈছে মোৰ ভাই বোৱাৰী আৰু সিহঁতৰ ল'ৰা দুটা। এয়া হৈছে মোৰ অতিকে মৰমৰ ভণ্টি বিধি। এয়া ডিম্পল। ধুনীয়াকৈ আমি সৰস্বতী পূজা স্কুলত উদযাপন। এয়া হৈছে মা সৰস্বতী। মায়ে সকলোৰে মংগল কৰক। এয়া দেখিছে কণমানি জীয়া ভাত খাই উঠি দেখিছেনে, তাই আকৌ লিপষ্টিক লগাব ধৰিছে। কিমান যে জানে ইহঁত বৰে নহয়, কি যে কিউট লাগিছে। আৰু এয়া হৈছে আমাৰ আজি খানাত আছিল ভাত, দালি, মাটি দাইল, পায়স, তৰকাৰী, পনীৰ আৰু দৈ, মিঠাই আৰু বিলাহীৰ টক। এয়া দেখিছে আমাৰ মৰম লগা মাসকল, আমাৰ ষ্টুডেণ্টবোৰৰ মা। আৰু এয়া হৈছে আমি টিচাৰ্ছখিনি। এনেকৈ আমি এয়া প্ৰসাদ খালোঁ, তাৰপিছত ভাত খালোঁ। এয়া হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ। আৰু এনেকৈ ধুনীয়া ফটো উঠিলোঁ, খুব এনজয় কৰিলোঁ আজি, বহুত ভাল লাগিল। আৰু আপোনালোকৰ মাজত এনেকৈ এটা ভিডিঅ' বনাই শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।